ভূটানৰ নদী বান্ধ আৰু নামনি অসমৰ জলপ্ৰলয় সন্দৰ্ভত বজালিৰ পাটাচাৰকুছিত নাগৰিক সভা। সমগ্ৰ নামনি আৰু মধ্য অসমত অভূতপূৰ্ব বান পৰিস্থিতিৰ সৃষ্টিৰ আঁৰত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান। ভূটানৰ নদী বান্ধ আৰু নামনি অসমৰ জলপ্ৰলয় 2022 বৰ্ষত এইবাৰ যি নামনি অসমৰ প্ৰায় 11খনকৈ জিলাৰ যি জলপ্ৰলয় কৰিলে তাৰে নামনি অসমৰ 11জনকৈ জিলাৰ প্ৰতিনিধিক লৈ পাটাচাৰকুছিৰ প্ৰাগজ্যোতিষ ক্লাবৰ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত ভূটানৰ নদী বান্ধ আৰু নামনি অসমৰ জলপ্ৰলয় সন্দৰ্ভত এখন নাগৰিক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাখনত অসমৰ 11জনকৈ জিলাৰ প্ৰতিনিধিসকলে উপস্থিত থাকি অচিৰে ভূটানে এৰি দিয়া পানী নামনি অসমৰ প্ৰায় 11খনকৈ জিলা ক্ষতিগ্ৰস্ত কৰিছে সেই সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখ্য যে নাগৰিক সভাখনত অহা পৰামৰ্শসমূহ কাৰ্য কৰাৰ বাবে আইনগতভাৱে বিভিন্ন প্ৰক্ৰিয়াৰে ইয়াৰ যিবোৰ ৰাষ্ট্ৰীয় সমস্যা আছে তাৰে ওপৰত যাতে হেঁচা প্ৰয়োগ কৰিব পাৰে তাৰে ওপৰত লক্ষ্য নাগৰিক সভাই অনুৰোধ জনাইছে যাতে ৰাষ্ট্ৰীয় সমস্যাসমূহ যাতে অতি সোনকালে নিৰাময় কৰে। ভূটানৰ নদীবান্ধ আৰু ভূটানৰ নদীবান্ধে নামনি অসমৰ 11খন জিলাত এইবাৰ যি জলপ্ৰলয় কৰিলে এই গোটেই বিষয়টো সন্দৰ্ভত আজি নামনি অসমৰ 11খন জিলাৰ প্ৰতিনিধিক লৈ পাটাচাৰকুছিৰ প্ৰাগজ্যোতিষ ক্লাবৰ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এখন নাগৰিক সভা অনুষ্ঠিত হৈ গ'ল। এই নাগৰিক সভাত ওদালগুৰি, দৰং, কামৰূপ, বৰপেটা, নলবাৰী, তামুলপুৰ, বজালি, বৰপেটা, বাক্সা, চিৰাং আদি জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। আৰু আজিৰ এই নাগৰিক সভাত আমি বিস্তাৰিতভাৱে আলোচনা কৰিছোঁ ভূটানৰ নদী বান্ধৰ পানী এৰি দিয়াৰ ফলত যি অস্বাভাৱিক বানপানী এইবাৰ হৈছে আৰু অনাগত দিনতো নামনি অসমখন সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ যি আশংকা আমাৰ নামনিবাসীৰ মাজত হৈছে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি এই সন্দৰ্ভত আজি আমাৰ নাগৰিক সভাত বিস্তাৰিতভাৱে আলোচনা হৈছে আৰু বিভিন্ন ধৰণৰ প্ৰস্তাৱ ইয়াত আহিছে যাৰ জৰিয়তে আমি আমাৰ ভূটান চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ তেওঁলোকক এই গোটেই বিষয়টো সম্পৰ্কত দৃষ্টিগোচৰ কৰা, ভূটানৰ নামনিত বসবাস কৰা 11খন জিলাৰ 42 লাখ ৰাইজৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবৰ কাৰণে বিভিন্ন উপায় অৱলম্বন কৰাৰ কাৰণে বিভিন্ন উপায় উলিয়াবৰ কাৰণে যি নাগৰিক সভা পাতিছিলোঁ তাত বিভিন্ন ধৰণৰ পৰামৰ্শ আহিছে। এই পৰামৰ্শবিলাক এতিয়া এখন নাগৰিক সমিতিৰ জৰিয়তে আমি কাৰ্যকৰী কৰিবৰ কাৰণে আগবাঢ়িবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অনাগত দিনত বিভিন্ন আইনী বিষয়েৰে প্ৰথমতে আগবাঢ়ি গৈ বিভিন্ন ধৰণৰ আন্তৰ্জাতিক প্ৰক্ৰিয়াৰে এই গোটেই কথাবিলাকত যাতে হেঁচা দিব পাৰি, যিহেতু এইটো আন্তৰ্জাতিক বিষয়, ভূটান এখন বেলেগ ৰাষ্ট্ৰ, এই গোটেই কথাবিলাক আগবঢ়াই নিবৰ কাৰণে নাগৰিক এখন সমিতিৰ জৰিয়তে নামনি অসমৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমি আশা কৰোঁ এই প্ৰচেষ্টাই নামনি অসমক বচাব, নামনি অসম ধ্বংস কৰিব খোজা ভূটানৰ নদী বান্ধৰ বিপক্ষে জনতাক সজাগ আৰু সংগঠিত কৰিব আৰু সম্পূৰ্ণৰূপে আমাৰ নামনি অসমখন বচাবৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব। বজালিৰ পৰা বিশ্বজিৎ গাংগুলীৰ ৰিপৰ্ট, বাৰ্তা 365।